Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ আগত পাৱাৰ অফ পজিটিভিটিৰ বিষয়ে কিছু কথা ক'ব ওলাইছোঁ। পজিটিভিটি মাথো এটা শব্দ নহয়। মানুহ সদায় পজিটিভ হৈ জীৱন আগবঢ়াই নিব লাগে আৰু এটা হেবিট হিচাপে ল'ব লাগে। পজিটিভিটি ইউজ কৰি আমি আমাৰ লাইফ সম্পূৰ্ণৰূপে চেঞ্জ কৰিব পাৰোঁ। আমি বহুত মানুহ লগ পাওঁ যোন নিজৰ লাইফ লৈ বহুত নিগেটিভ, সকলো সময়ত কমপ্লেইন কৰি থাকে আৰু কয় যে অকল বেয়াই হৈ থাকে তেওঁলোকৰ লাইফত, কেতিয়াও একো ভাল নহয়, তেওঁ হেনো আনলাকি এক্সেট্ৰা এক্সেট্ৰা। আৰু যদি কিবা ভাল হয়ও তেতিয়াও কয় যে ভুলতে মোৰ লগত ভাল হ'ল নেকি, মইতো হেপিনেছ ডিজাৰ্ভ নকৰোঁ। আপোনালোকে নিশ্চয় এনেকুৱা মানুহ লাইফত লগ পাইছে। এনেকুৱা মানুহে এইবোৰ নিগেটিভ কথা এনি টাইম কৈ পিনে নিজৰ এজ ৱেল এজ ওচৰত থকা মানুহবোৰৰ লাইফ হেল কৰি দিয়ে। নিজে ভাবকচোন, কোনেনো দুখত থাকি ভাল পায়, চবেই হেপী থাকিবই বিচাৰে। আপুনি যদি এইটো কেটেগৰীৰ মানুহ হয় তেনেহ'লে টাইম হৈছে যে আপুনি নিজকে অলপ সলনি কৰক। নিজৰ ওপৰত পুতৌ কৰা আৰু নিগেটিভ এটিটিউড ৰখা হেবিটটো সলনি কৰক। আপুনি যদি সঁচাকৈ নিজৰ লাইফটো চেঞ্জ কৰিব খুজিছে দেন ফাৰ্ষ্ট কামটো হ'ল কমপ্লেইন কৰা হেবিটটো বন্ধ কৰক আৰু নিগেটিভ কি হ'ল বা কি হৈ আছে ভাবি থকাও বন্ধ কৰক। হয়, সহজ নহয় নিজকে চেঞ্জ কৰা। প্ৰথমত কমপ্লেইন নকৰা আৰু নিগেটিভ নাভাবা কামটো অলমষ্ট ইম্পচিবল যেন লাগিব। কিন্তু এটা কথা মনত ৰাখিব, আপুনি ৰেছপনচিবল আপোনাৰ হেপিনেছৰ কাৰণে। নিজৰ নিগেটিভ পেটাৰ্ণটো ভাঙিবলৈ আপুনি দৃঢ় নিশ্চয়েৰে কমপ্লেইন কৰা আৰু নিগেটিভ ভাবা বন্ধ কৰিবই লাগিব। কাৰণ পজিটিভিটি হ'ল প্ৰথম ষ্টেপ এটা সুখী জীৱনৰ বাবে। এইটো প্ৰকৃতিৰ নিয়ম, লাইক এট্ৰেক্টছ লাইক, অৰ্থাৎ ভালে ভালক টানে। আপুনি যেতিয়া নিগেটিভ কথা ভাবি থাকিব আপোনাৰ ছাবকনচিয়াছ মাইণ্ড, অৰ্থাৎ সেই মাইণ্ডটো যোন আপোনাৰ জীৱনত যি ঘটনা হৈ থাকে তাৰ বাবে ৰেছপনচিবল, ভাবিব যে এই মানুহজনে নিগেটিভ কথা ভাল পায়, সেইভাৱে অনাবৰত নিগেটিভ কথা ভাবি থাকে। চ' ছাবকনচিয়াছ মাইণ্ডে আৰু নিগেটিভ পৰিস্থিতি আপোনাৰ লাইফত আনি থাকিব, কাৰণ ছাবকনচিয়াছ মাইণ্ড এনেকেই কাম কৰে। ছাবকনচিয়াছ মাইণ্ডে সেই সকলোখিনি তোমাৰ লাইফত আনিব যি তুমি বহুত ভাৱনা আৰু সঁচা বুলি ভাবি এনি টাইম ভাবি থাকা। চ' আপুনি যদি এটা হেপী লাইফ বিচাৰিছে এই নিগেটিভিটিটো বন্ধ কৰক। জীৱন এটাই, আমি যিমান পাৰোঁ এই জীৱনটো সুখেৰে ভৰাই পেলোৱা আমাৰ নিজৰ দায়িত্ব। যিমানেই বেয়া দিন গৈ থাকক তাৰ মাজতো কিবা এটা পজিটিভ থাকেই, সেই পজিটিভিটিটো বিচাৰাই আচল কথা। আমি যেতিয়া পজিটিভ কথা ভাবিম, লাগিলে সেইখিনি বাস্তৱত মিছাই কিয় নহওক, ছাবকনচিয়াছ মাইণ্ডে ভাবিব যে এই মানুহজনে পজিটিভ ছিটুৱেশ্যন ভাল পায় আৰু আপুনি চাব আপোনাৰ জীৱনত লাহে লাহে পজিটিভ কামবোৰ আৰম্ভ হোৱা হ'ব। লাহে লাহে চাব আপোনাৰ লাইফ ভাল দিশৰ পিনে সলনি হ'ব। ট্ৰাষ্ট কৰক, এইটো কাম কৰে। মোৰ নিচিনা বহুত মানুহৰ লাইফ চেঞ্জ হৈছে, আপোনাৰো হ'ব। এইটো এটা ল' হয় আৰু ল' নেভাৰ ফেইলছ, লাইক এট্ৰেক্টছ লাইক, ভালে ভালক টানে। আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক বাটনটো প্ৰেছ কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব। থেংক ইউ।